আজি ৰাতিপুৱা একো নকৰাকৈ মই ব্ৰেকফাষ্টে ডাইৰেক্ট কৰি ল'লোঁ। তাৰপিছতে একেবাৰে গা পা ধুই ফ্ৰেছন আপ হৈ মুখত তামোল এখন ভৰাইছিলোঁ হে। ইপিনে আকৌ আমাৰ ছাগলীটো সোমাই থাকিলে। আমাৰ নহয় দিয়কচোন, ওচৰৰে, কিন্তু আমাৰ তাতে অহাৰ কাৰণে আমাৰ বুলি কৈছোঁ। মায়ে বোলে এইটো ছাগলী পুহিব আৰু যি কি নহওক। তাৰপিছত যাৰ ছাগলী সিহঁতে আহি পিনে এনেকৈ গ্ৰিলখন কাটিবলৈ লৈছে। আমিয়ে কৈছোঁ যে গ্ৰিলখন কাটি দিয়ক, নহ'লে ছাগলীটো মৰি থাকিব। সেই বুলি গ্ৰিলখন এনেধৰণে কাটি পিনে ছাগলীটোক উলিয়াই নিলে আৰু মনটোও ভাল লাগিছে দিয়কচোন। ছাগলীটো ওলাই যোৱাৰ পিছত কিমান যে শান্তি পাইছে নহয় জানো সি। ছাগলীটো ওলাই দিয়াৰ পিছতহে মই পঢ়িব বহিছোঁ জানেনে, নহ'লে ইমান টাইম পঢ়া শুনা কৰাই নাছিলোঁ। অহাকালি আকৌ মোৰ পৰীক্ষা আছে এডুকেশ্যনৰ 3rd পেপাৰ। নপঢ়াকেতো থাকিব নোৱাৰোঁ, সেইবাবে কিতাপখনকে ওলাই লৈছোঁ আৰু অকণমান চাই লৈছোঁ। তাৰপিছতে মই ক্লাছ কৰিবলৈ লৈছোঁ। ক্লাছ কৰি উঠি পেষ্ট্ৰি খাই পঢ়িবলৈ বহিছোঁ। এই মেজৰৰ ছাবজেক্ট এটা শেষ হ'লেহে শান্তি পাম জানেনে। কিমান যে টৰ্চাৰ কৰি আছোঁ নিজকে এইকেইদিন, আগতীয়াকৈ নপঢ়োঁ যে, সেইবাবে পৰীক্ষাৰ আগদিনা এনেকৈ মূৰটো মাৰিবলগীয়া হৈছে মোৰ। আৰু মোক বহুতে কমেণ্ট কৰি আছে কমেণ্ট বক্সত যে তোমাৰ ষ্টাডি ব্লগবোৰ চাই আমাৰ বহুতে বেছি ভাল লাগে। বহুত বহুত ধন্যবাদ। মই যদি পাৰোঁ আকৌ দিবলৈ চেষ্টা কৰিম, যদিহে মই পঢ়োঁ দেই। বাৰু আজিলৈ আহিছোঁ।